হেল্ল' ফ্ৰেণ্ডছ, এয়া দেখিছেনে টেঙামৰা গুটিকেইটা পূৰা পকি গ'ল আৰু মুখ খাকে আছে। ভাবিলোঁ আজি এইকেইটা জেলিকে বনাওঁ। সেইকাৰণে গোটেইকেইটা দিনতে ছিঙি মেলি ধুই পখালি মই ভালদৰে থৈ দিছোঁ। আৰু এয়া টেঙামৰা গুটিকেইটা যে এই দীঘল যে আছে ঠাৰি নিচিনা, এইকেইডাল মই ছিঙি পেলাই গোটেইকেইটা ভালদৰে চাফা কৰি লৈছোঁ। টেঙামৰা গুটি বৰ কম ওলালে। আৰু ভিডিঅ'টো যিহেতু ৰাতি বনাইছোঁ সেইকাৰণে বৰ এটা স্পষ্ট নহ'ব পাৰে, হ'লেও চলি যাব আৰু দিয়কচোন। গোটেইকেইটা চাফা কৰি হোৱাৰ পিছত মই ইয়াত প্ৰেছাৰ কুকাৰ এটা লৈ লৈছোঁ সিজাবলৈ। গুটি যিহেতু কম সেইকাৰণে মই ইয়াত পানীও কমকৈ ব্যৱহাৰ কৰিছোঁ। মাত্ৰ 2 কাপ পানী দিছোঁ আৰু 2টা চিটি অহালৈ ৰাখিছোঁ। সকলোৱে টেঙামৰা জেলি বনায় আৰু সকলোৱে বনোৱা পদ্ধতিটো বেলেগ। আৰু আজি মই যিটো পদ্ধতিত বনাইছোঁ তেনেকৈ যদি কোনোবাই বনাই খাই চোৱা নাই, এবাৰলৈ হ'লেও বনাই খাই চাবচোন, বিৰাটেই ধুনীয়া লাগে এনেকৈ বনাই খাই। আৰু এইখিনি পূৰা সিজি গ'ল আৰু মই এফালে এখন চেকনিত গোটেইখিনি চেকি লৈছোঁ। গুটিখিনি এক্সট্ৰা কৰি থৈছোঁ আৰু পানীখিনি এক্সট্ৰা। দেখিছেনে কিমান ধুনীয়া ৰং হৈছে, আৰু একো কালাৰ ব্যৱহাৰ কৰা নাই দেই। আৰু এইখিনি ইয়াৰ যিটো গুটিখিনি মই উলিয়াই পেলাই দিম আৰু বাকলিখিনি ৰাখিম, গুটিখিনি পেলাই দিম। এনেকৈ গোটেইখিনি মই এৰুৱাই ল'লোঁ। দেখাত দেখিছেনে কিমান সৰহ লাগিছে, আৰু গুচাই দিয়াৰ পিছত চাবচোন একেবাৰে অকণমান হৈ পৰিব। দেখিছেনে একেবাৰে অকণমান হৈ পৰিলে। আৰু মই ইয়াত দিবলৈ লৈছোঁ অলপ গুড়, সৰু বাতি এটাত এবাটি মানেই হ'ব, এবাটিতকৈ অকণমান কম হ'ব গুড়। আৰু এইফালে লৈছোঁ মই জলকীয়া গুড়ি। এইখিনি পেকেট জলকীয়া নহয়, এইখিনি গোটা জলকীয়া মই খুন্দি লৈছিলোঁ। আৰু এইফালে এখন কেৰাহীত অকণমান তেল দি গৰম হোৱাৰ পিছত মই ইয়াত দিছোঁ অকণমান পাঁচফোৰণ। বেছিকৈ নিদিব, তিতা হ'ব। আৰু যিখিনি আছিলে টেঙামৰা গুটি বাকলি সেইখিনি মই ইয়াত দি অকণমান সময় ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছত যিখিনি খুন্দি থৈছিলোঁ জলকীয়া, সেই জলকীয়াখিনি দিও অকণমান সময় এইখিনি ভাজি লৈছোঁ যাতে গোটেইখিনি ভালদৰে মিল খাই যায়। অকণমান সময় ভাজি লোৱাৰ পিছত যিখিনি চেকি থৈছিলোঁ ৰস, সেই ৰসখিনি ইয়াত দি ভালদৰে লৰাই ল'লোঁ। অলপ সময় লৰাই মেলি ইয়াত মই নেমু 1 চামুচ, ডাঙৰ চামুচেৰে 1 চামুচ নেমু দিছোঁ ইয়াত। আৰু ইয়াত ফেন উঠি যায়, আৰু যিখিনি ফেন ওলায় সেই ফেনখিনি লাহে কাটি থাকিব। যিমান ফেন ওলাব সিমান কাটিব। আৰু মই ইয়াত দি দিলোঁ গুড়খিনি। আচলতে এনেই সুদা পানীখিনি যদি বনোৱা হয় বাকলিখিনি নিদিয়াকৈ, তেতিয়া যিমান ৰস ওলায় টেঙামৰা গুটিৰ ৰস, সিমান পৰিমাণত গুড় বা চেনি দিব লাগে। আপোনালোকে ইয়াত গুড় ঠাইত চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু যদি বাকলিখিনি সতে বনায় তেতিয়া ইয়াত চেনি বা গুড়ৰ পৰিমাণটো কমকৈ দিলেও হৈ যায়। যিহেতু বাকলিখিনি থাকে যে সেইকাৰণে ডাঠটো সোনকালে হৈ যায়। আৰু ইয়াত লৰাওঁতে লাষ্টত ডাঠ হৈ গ'ল। মই এটা বাতিত পানী অলপ লৈ পেলাই এনেকৈ দি চাইছোঁ। আৰু যেতিয়া বস্তুখিনি হৈ যায় তেতিয়া দেখিছেনে পানীৰ তলত এইটো গোটা বান্ধি গৈছে, তেতিয়া গম পাব যে সম্পূৰ্ণ হৈ গ'ল। ঠাণ্ডা হ'বলৈ থলোঁ মই এইখিনি। দেখিছেনে কিমান ধুনীয়া হৈছে ৰংটো। আৰু এইফালে এটা চিচাৰৰ বটল ধুনীয়াকৈ ধুই পখালি শুকুৱাই লৈছিলোঁ আৰু এইটোত ভৰাই ল'লোঁ। আচাৰেই হওক বা জেলিয়ে হওক সদায় চিচাৰৰ বৈয়ামত ৰাখিব লাগে, তেতিয়া হেনো ভাল বুলি কয়। আৰু প্লাষ্টিকত থ'লে কিবা এটা মই গোন্ধ পোৱা দি পাওঁ, সেইকাৰণে পৰাপক্ষত মই সদায় আচাৰ আৰু জেলি থ'বলৈ চিচাৰেই লওঁ। আৰু এইখিনি হৈ গ'ল, এনেকৈ গোটেইখিনি মই ভৰাই ল'লোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।